নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আজি মই খুতৰা আৰু কচু ৰেডি কৰি লৈছোঁ। লগতে নহৰু, পিঁয়াজ, আদা, জলকীয়া কাটি লৈছোঁ। কেৰাহী পাতি মই তেল ঢালি লৈছোঁ। জীয়াই থোৱা গৰৈ মাছ আৰু শিঙি মাছ আছিলে, মই অকণমান ভাজি লৈছোঁ। হাফ ফ্ৰাই কৰি লৈছোঁ, যাতে মই বেছি ফ্ৰাই কৰিলে খাই ভাল নালাগে, হাফ ফ্ৰাই কৰিলে ভাল লাগে খাই। মই ধুনীয়াকৈ ভাজি লৈছোঁ। মোৰ ধুনীয়াকৈ ভজা হৈছে আৰু মোৰ ধুনীয়াকৈ ভাজা হৈ গৈছে। এতিয়া মই দিবলৈ ওলাইছোঁ নহৰু, আদা, পিঁয়াজ, কেঁচা জলকীয়াখিনি লগতে মই ভাজিম হাফ ফ্ৰাই কৰি। বেলেগকৈ মই কাঢ়ি লোৱা নাই, লগতে মই ভাজি দিছোঁ। এনেকৈ ভাজিলে খুব ভাল লাগে খাই। লগতে মই দিছোঁ হালধি, নিমখ, আৰু অকণমান মছলা গুড়া ঢালি দিছোঁ। মই ভাজি লৈছোঁ। পিঁয়াজটো অকণমান ৰঙচুৱা হ'ব দিছোঁ। গেছটো অকণমান কমাই দিছোঁ ৰঙচুৱা হোৱালৈকে। মোৰ ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। অকণমান মই ঢাকি দিছোঁ। লগতে মই কাৱৈ মাছ আছিলে, ফ্ৰাই কৰি লৈছোঁ। মোৰ মাছ ভজা হৈ গৈছে। মোৰ ধুনীয়াকৈ মাছটো সিজি গৈছে। গাপ মাৰি দি থ'লে মানে যিকোনো বস্তুটো পটককৈ সিজি যায়। আকৌ মই ধুনীয়াকৈ ভাজি লৈছোঁ। মোৰ মাছ ভজা হৈ গৈছে। এতিয়া অকণমান মই গেছটো বঢ়াই লৈছোঁ। মই ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া মিক্স কৰি লৈছোঁ বস্তুখিনি। মই ধুনীয়াকৈ পিঁয়াজ ৰঙা হৈ গ'ল আৰু এতিয়া মই দি দিম খুতৰাখিনি আৰু কচু। বাৰীৰ খুতৰা, কচু কিমান ভাল লাগে খাই। কচু খুতৰা মাছ বহুত টেষ্টি লাগে, যিহেতু জীয়াই থোৱা মাছ, তাজা তাজা, খাই ভাল লাগে। মই ধুনীয়াকৈ ভাজি লৈছোঁ কচু আৰু খুতৰাখিনি। মই ধুনীয়াকৈ ভাজি লৈছোঁ। আপোনালোকেও এনেকৈ কচু খুতৰা মাছ খাই চাব, কিমান ধুনীয়া লাগে। মই টেঙা নাই দিয়া। মই ধুনীয়াকৈ কচু খুতৰাখিনি ধুনীয়াকৈ সিজি গ'ল। মই ধুনীয়াকৈ আকৌ ভাজি লৈছোঁ। মোৰ ভজা হৈ গ'ল। এতিয়া মই দিম পানী জোখ অনুযায়ী দিছোঁ। বৰ বেছি পানী দিলেও ভাল নালাগে, জোখতে পানী হ'ব লাগে। গ্ৰেভি টাইপ হ'ব লাগে, বেছি পানী ভাল নালাগে। মই পানী দি ধুনীয়াকৈ ভাজি লৈছোঁ। কি ধুনীয়া হৈ গৈছে, চব মিক্স হৈ গ'ল। মোৰ চব্জি ৰেডি হৈ গ'ল। চব কি ধুনীয়া ৰং আহিছে। মই ইয়াত একো মছলা, কালাৰ চালাৰ একো নাই দিয়া। যিটো অৰিজিনেল মাছ, কচু আৰু খুতৰাৰ ৰং উঠিছে। ইয়াতে মই টেঙাও নাই ঢলা। এনেকৈ মই আজি বনাই খাইছোঁ টেঙা নিদিয়াকৈ। মোৰ চব্জি ৰেডি। আপোনালোকে এনেকৈ খাই যাব আৰু কমেণ্ট কৰি জনাব।